ভগৱানক পাব লাগিলে এনেকুৱা জয় শিৱ বাবা ৱাও পাহাৰৰ ওপৰত এটা পুখুৰী সঁচাকৈ বহুত আচৰিত পানী খাব লৈছোঁ পানীও নাই এনেকুৱা কি ধৰণৰ সাপ চাওঁ ঐ চহৰীয়া আছে ভূটানত মানে বৰ্ডাৰৰ সেইটো পাৰে আছে হাতীৰ গু চাৰিওফালে হাতীৰ গু ফুল জোচ জোচ ভাঙি নেদে আপোনালোক সকলোকে আমাৰ গাঁওখনৰ পৰা বহুত মৰম যাইছে আজি ভিডিঅ'টো আৰম্ভণি কৰিবলৈ গৈ আছোঁ আজি আমি গৈ আছোঁ বৈষ্ণোদেৱী মন্দিৰলৈ আপোনালোকে নিশ্চয় বৈষ্ণোদেৱী মন্দিৰৰ কথা সকলোৱে জানে আৰু সকলোৱে শুনিও পাইছে হয়তো কোনোবা গৈও পাইছে কিন্তু সেই বৈষ্ণোদেৱী মন্দিৰ এটা আমাৰ অসমতো আছে আপোনালোকে কিন্তু নাজানে যিসকলে ভিডিঅ'টো চাই গম পাই বোলে মই তাতে গৈ পাইছোঁ গতিকে ভিডিঅ'টো কেনেকুৱা হয় ক'ব আৰু যিসকলে গৈ পোৱা নাই আপোনালোকে স্কিপ নকৰি ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু সেই মন্দিৰটোৰ ওচৰত মানে একদম সেই পাহাৰৰ ওপৰত কোনো ধৰণৰ জলপ্ৰপাত নোহোৱাকৈ কোনো ধৰণৰ নিজৰা চিজৰা নোহোৱাকৈ এটা বম ডাঙৰ পুখুৰী আছে গতিকে এই পুখুৰী আৰু বৈষ্ণোদেৱী মন্দিৰটো ক'ত আছে আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰিব তো গাইজ বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ধুনীয়া ৰাস্তা মাই গড সঁচাকৈ দে আপোনালোক আহিব এনেকুৱা ঠাই এই চাওক না ভগৱান কি ৰাস্তা মাই গড কিয় নজৰা হে গাইজ চাওক না ৱাও 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 বাপৰে এবাৰ অকণ পাহাৰখন লগ পাম নে এইবাৰ তাৰমানে আপোনালোকে যি দেখা পাই আছে সেইফালে দেখিছোঁ পাহাৰখন যি দেখা পাই আছে আপোনালোকে পাহাৰখন তাৰমানে এনেকুৱা ওচৰতে থকা হেন লাগে কিন্তু এনেকুৱা তাৰমানে দূৰত আছে মিনিমাম 40-50 কিলোমিটাৰ দূৰত আছে পাহাৰখন খেদি লগ নাপায় না চহৰীয়া এটা শ্লোক আছে অসমীয়াত দূৰৰ পাহাৰ আৰু ৰাতি জুই কেতিয়াও লগ ধৰিব নোৱাৰি জুবিনদাৰ গান আছে ভাই দূৰণিৰ পাহাৰখন দেখিবলৈ ধুনীয়া ওচৰ পালে চাবা হিলেৰে বৰা আৰু লৰে মানে এইফালে হাতীৰ গু দেখা পাইছোঁ ইয়াতে ধুনীয়া হাতীৰ গু আছে জল্দি যাওঁ এটা হাতী ওলাই অপজিট চাইডত আছে বাপৰে তাৰমানে এনেকৈ উঠি যাই আছোঁ লাহে লাহে গাড়ীয়ে পূৰা একদম হেৰি কৰি দিছে পাহাৰুৱা জেগা না পাহাৰুৱা আৰু ইয়াতে এই জেগাত পুখুৰী আছে সেইটোৱে আচৰিত কথা নে চহৰীয়া আৰু এটা কথা কওঁ কাটা শিলৰ ওপৰত উঠি নিদি চকাটো ফুটিলে খোজকাঢ়ি মৰিব লাগিব ইয়াতে চকাই আৰু পালি হৈছে আৰু ইয়াতে চকা গাড়ী বেয়া হ'লে আৰু হৈছে চাওক ৰাস্তা কেনেকুৱা ৰাস্তা চাওক না গাইছ অফ ৰোডিং মানে ইয়াতে বৰষুণ দিলে পানী এনেকুৱা পানী যায় এই ৰাস্তাৰে আচৰিত আৰু এনেকুৱা ইয়াতেনো পুখুৰী আছে নে মোৰ সন্দেহে হৈছে কিন্তু ৰজাদিনীয়া পুখুৰীবিলাক এনেকুৱাই আচৰিত জেগাত থাকে আৰে বাপৰে এনেকুৱা ভিতৰুৱা অঞ্চল না এইটো ইয়াতে মানে ভয় লগাতে গাইছ আপোনালোকে দেখাই পাইছে চাওক না আৰু পাহাৰৰ ওপৰত উঠি যায় আছোঁ পাহাৰৰ ওপৰত পুখুৰী আছে কি আচৰিত কথা পোষ্টাৰখন কিন্তু ইফালে দেখাইছে কিন্তু বস্তুটো আছে না সন্দেহ আছে মানে এনেকুৱা ওপৰত পাহাৰৰ ওপৰত পুখুৰী থকাটো আচৰিত যদি দেখা পাওঁ বেছি ভাল লাগিব মেপে দেখাইছে হা মেপত আছে মেপত কেই কিলোমিটাৰ আছে আৰু ৰবিচোন আছে যাওক চিধা যায় হা আছে যাওক পালোৱে যাওক ভূটান বৰ্ডাৰ পাব লাগিব আৰু এইটো এৰিয়া গাইজ ভূটান বৰ্ডাৰত একদম লাষ্ট ভূটান বৰ্ডাৰটো আপোনালোকে যদি দেখা নাই এয়া হৈছে ভূটান বৰ্ডাৰ এইখন পাহাৰে হৈছে ভূটান সেইখন ভূটান পাহাৰ এয়া ভূটানৰ একদম লাষ্ট সীমা এয়া একদম ভূটানে চাওক হাতীৰ গু এয়া চাওক হাতীৰ গু চাওক এয়া বেছি সময় নহয় এয়া বেছি সময় হোৱা নাই ইয়াতে মানে জল্দি বেছি টাইম ৰাস্তাত এইখিনি সময়তহে আকৌ গিয়াৰ ল'ব দেখাই পাইছে আপোনালোকে এনি টাইম হাতী বাঘ হৰিণ এনেকুৱা ডেঞ্জাৰ ঠাইত আহি আছোঁ এক্সকিউজ মি মাজতে কথা এটা কওঁ আপোনালোকে যদি পাহাৰুৱা জেগাত এক্সপ্ল'ৰ কৰিব ভিডিঅ' কৰিব যাম বুলি ভাবিছে পালচাৰ 150 লওক মজা বহুত মজা হয় আৰু মহ চাওক না চলি থকা গাড়ীটো মহে কামিছে বে পাহাৰুৱা মহ না লেভেলে বেলেগ মানুহ আছে গাড়ীয়ে টানাই নাই বে সেইকাৰণে কৈছোঁ 150 লওক কষ্টেই মৰক পাই গ'লো ইটাও এৰি দিয়া নাই চা ইটাও এৰি দিয়া নাই ৰাক্ষস না পাহাৰুৱা মহ ভাই জানা কি মহ বে এইটো পিহি দিবি নেকি মাৰিব বেয়া লাগে না তো গাইজ ফাইনেলি মইনা পুখুৰী পালোঁ এতিয়া যাওঁ চাওঁ কি আছে মানে এই পাহাৰৰ ওপৰত পুখুৰী আচৰিত কথা
তো এনেকুৱা আচৰিত কথা দেখুৱাবলৈ আমি জেগাবিলাক এক্সপ্ল'ৰ কৰি থাকোঁ আপোনালোকে চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব ভাল পালে বেয়া পালে ডিছলাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পায় তো চলিয়ে আমি এতিয়া ওপৰলৈ আহি আছোঁ পাহাৰৰ ওপৰত এটা পুখুৰী সঁচাকৈ বহুত আচৰিত আৰু এনেকুৱা ঠাইবোৰত আমি আহিম আৰু সদায় এনেকুৱা ঠাইবোৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিবোৰ ঠাই আপোনালোকে দেখা নাই বা দেখাসকলে জনাব ভিডিঅ'টো কেনেকুৱা পায় আৰু ইয়াতে এটা বস্তু চাওক না জেগাটো আপোনালোকক মই জুম কৰি এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম চাওক না গাইজ মানে ইয়াতে যাৰ ড্ৰোন আছে ড্ৰোন থকা ইউটিউবাৰসকল ইয়াতে আহক আহিলে তেওঁলোকে ভালকৈ বস্তুটো এক্সপ্ল'ৰ কৰি দেখুৱাব পাৰিব আৰু তেতিয়া আমাৰ এই অসমৰ এনেকুৱা ধৰণৰ বস্তুবিলাক প্ৰকাশ পাব ৰাইজে গম পাব তেতিয়া টুৰিজিম প্লেচ হিচাপে এইবিলাক ঘোষণা হ'ব ভালদৰে চৰকাৰৰ এইবিলাকত মনোযোগ দিব গতিকে আপোনালোক আহিব তো গাইজ 700 মিটাৰ খোজকাঢ়ি ওপৰলৈ আমি এতিয়া যাম বেছি হোৱা নাই এতিয়া আমি 200 মিটাৰ মানহে আহিলোঁ আৰু যাব আছে ওপৰত তো বহুত ভাগৰ লাগিছে মাত নোলা হৈ গৈছে একদম আপোনালোকে ভিডিঅ'টো শেষ কৰি চাব বহুখিনি কষ্ট কৰি আহি আছোঁ আৰু অ' মাই গড ভিউ চাওক না গাইজ সঁচাকৈ ড্ৰোন লৈ আহিলে বহুত ভাল লাগিলে অ' কিয়া নজাৰা হে গাইজ এই চাইচোন এয়া ইণ্ডিয়া ভূটানৰ এডাল বৰ্ডাৰ হে আমি আছোঁ বৰ্ডাৰৰ এইটো পাৰে পুৰা পাহৰুৱা জেগাত আছোঁ আৰু এইটো মন্দিৰটো আছে ভূটানত মানে বৰ্ডাৰৰ সেইটো পাৰে আছে গতিকে যেনেকৈ নহওক আমি যাবই লাগিব হয়নে নহয় বল দেৰি নকৰোঁ ভাগৰ লাগছে 3টা বাজি তো আপোনালোকে গমে পাইছে মানে মন্দিৰটো আছে ভূটানত মানে বৰ্ডাৰটোৰ সিটো পাৰে আছে কিন্তু আমি গৈ আছোঁ অসমৰ ফালৰ পৰা এতিয়া আমি ভূটানতো ক্ৰছ কৰিব লাগিব আৰু জেগাবিলাক দেখাই পাইছে আপোনালোকে কেনেকুৱা ডেঞ্জাৰ জেগা হয় ইয়াতে হাতী ওলায় বাঘ চাঘ ওলায় ডাঙৰ সাপ তলত কৈ পঠাইছে ইতিমধ্যে সাৱধানে যাবি চাওক না উঠি যোৱাত অ' মাই গড আৰু যাবই আছে আৰু বাকী দিনক খটখটি দেখা পাইছোঁ বাৰু খটখটিৰ পৰা আৰু কিমান যাব লাগিব নাজানো একদম জোচ নোহোৱা হৈ গৈছে আৰু ভগৱানক পাব লাগিলে এনেকুৱা কষ্ট অলপ কৰিবই লাগিব আৰু আপোনালোকৰ বাবে আজি কষ্ট কৰি আহি হ'লেও আপোনালোকৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি যাম সকলোৰে ভাল হওক সকলোৰে দীৰ্ঘায়ু কামনা কৰিম আমাৰো ভাল হওক জয় শিৱ বাবা ৱাও হয় ভগৱান আৰু কিমান আছে বহুত আছে গাইজ এনেকৈ যাই ওপৰত যাব লাগিব চহৰীয়া তাতে বহি গৈছে মই বহি গৈছোঁ সঁচাকৈ মই যিমান পাৰি জোচত ভিডিঅ' বনাওঁ কিন্তু আজি বিশ্বাস কৰক বহুত ভাগৰ লাগিছে সঁচাকৈ আপোনালোকে দেখাই পাইছে আৰু বৈষ্ণোদেৱীত যোৱা যেন লাগিছে আৰু বৈষ্ণোদেৱীত যোৱা যেন লাগিছে মইনা পুখুৰীত তো এইটোৱে চাবলৈ মন যায় আছে ওপৰত পাহাৰৰ ওপৰত পুখুৰী আছে কি আচৰিত আজি চাম আপোনালোকে ভিডিঅ'টো শেষ কৰি চাই থাকিব তো গাইজ ইফালে গধূলি হ'ব সোনকালে যাব লাগিব চাওক গাইজ এটা বস্তু চাওক আপোনালোকক হাতীৰ কথা কৈ আছিলোঁ এয়া চাওক গাইজ এয়া হাতীয়ে হাগি থৈ গৈছে এয়া হাতীৰ গু মানে সঁচাকৈ ভয়ানক সঁচাকৈ ভয় লগা কিন্তু ভয় কৰিব একো নাই ভগৱানৰ ওচৰত আহিলে আমি হেৰি কৰিব লাগিব ভয় কৰি কাম নাই আৰে বাপৰে হাতী আগত যাই আছে নে কি বে চাৰিওফালে ঘূৰাকা অ' চহৰীয়া কি বে ভগৱান চাওক না গাইজ সেই হাতী গু হেই অ' হাই হা যাবি নে কি কৰিবি
যাবি নে কি কৰিবি হা ঐ ভিউ চাও না চৰিয়া ভগৱান ড্ৰোন নাই ভগৱান ড্ৰোন নাই আমাৰ এয়া এখন অসম হয় এইখন অসম এয়া ড্ৰোন থাকিলে বা কেমেৰা কোৱালিটি ভাল হ'লে আপোনালোকে চাই এনেকুৱা ধুনীয়া পালে হয় মানে নিজ চকুই দি যিটো দেখা পাইছোঁ না আপোনালোকক বুজাব পৰা নাই মই নাই সঁচাকৈ গাইজ ইমান ধুনীয়া পৰিৱেশ আপোনালোক আহিব ইয়াতে বিটিয়েদি কি কয় আমি কি কোন জেগাত দিছিলোঁ বাক্সা মুছলপুৰ নলবাৰী বৰমা মুছলপুৰ এইটো চাইডেৰে ভগৱান চাওক না আগত আৰু কিমান চিৰি আছে ইফালে আৰু কিমান বাৰ যাব লাগে নাই আৰু অলপ যাই চাওঁচোন আৰু অলপ যাই চাওঁ মই নোৱাৰা হৈছোঁ বে কেলৈ চেণ্ডেল পিন্ধি আছোঁ জয় শ্ৰীৰাম ভগৱানক চিন্তা কৰি যাই থাকোঁ বাৰু আৰু অলপ হা ঘূৰি আহোঁতে ৰাতি হ'ব দেৰি নকৰিবি চৰি ভাই জোচ ফুল জোচ জয় জয় শ্ৰীৰাম ফুল জোচ ভাঙি নেদবে বম ভোলেনাথ মাই গড আকৌ এনেকৈ যায় আকৌ এনেকৈ আছে বমি ভাৱ হৈ গৈছে বিদ্যা কচম কৈছোঁ বমি লাগি গৈছে চাওঁ না আৰে বাপৰে আকৌ এনেকৈ যাব লাগিব এনেকৈ যায় আৰু এনেকৈ আৰু আছে ভগৱান আৰু আছে বহুত ভাই চহৰে ভাই নাই জোচ হেৰি নেদবি ভগৱানক পাব লাগিলে কষ্ট কৰিব লাগিব জয় জয় শিৱ শংকৰ জয় শিৱ ভোলানাথ কি জয় ভগৱান আৰু আছে এইফালে হে ভগৱান মাই গড আৰু ওপৰত যাব আছে চহৰীয়া কটাই চহৰীয়া আহাই নাই তই মোৰ বুক বিহে গৈছে তই জলদি মই নামি যাব নোৱাৰিম আৰু গাই চাওক না হাতীৰ গু চাৰিওফালে হাতীৰ গু মন্দিৰটো পাম এতিয়া এইখিনি অলপ সমান জেগা ইমান ধেমালি নহয় গাইজ সেইটো চিৰি বগাই গৈ ওপৰত পাম অলপ বহিব লাগিব চহৰীয়া আহালে অলপ বহি দিওঁ পুৰা অৱস্থা দেখাই গৈছে বিশ্বাস কৰক গাইজ আহক আপোনালোক আহক চাওক জেগা অসম হয় অসমত এনেকুৱা জেগা আছে প্ৰথম দেখিলোঁ আজি পানী খাব লৈছোঁ পানীও নাই এনেকুৱা বিপদত আহিছোঁ এই দুইটো পানী প্ৰভু গংগা জল বুলি ফেলে ধুনীয়াকৈ বাপৰে সঁচাকৈ গাইজ বহুত ধুনীয়া হয় বাগাৰতো ধুনীয়া বুলি কৈছোঁ ধুনীয়া সঁচাকৈ ধুনীয়া আচলতে চাব লগা ঠাই আপোনালোক আহিব মানে কষ্টটো হ'বই আৰু বৈষ্ণোদেৱী গ'লেও কষ্ট হ'ব ইয়াতে আহিলেও কষ্ট হ'ব তো একে বস্তু আহক মাত্ৰ হৰ হৰ মহাদেৱ আকৌ আমি যাত্ৰা আৰম্ভ কৰিছোঁ অলপ জিৰাই লৈছোঁ তো গাইজ বেছি নাই আৰু পাব 100 মিটাৰমান আছে চাওক
এইডাল কি ধৰণৰ সাপ চাওক ঐ চহৰীয়া এ বে ভাগ্য ভাল এই বস্তুটো দেখিলে সেউজীয়া সাপ এনেকুৱা মানে ডেঞ্জাৰ আৰু তলত কৈ পঠাইছে মানে তো হোৱাই নহয় বাৰু আমি ফাইনেলি মন্দিৰটো পালোঁ আৰু ইয়াতে এখন যাত্ৰী আছে খুকুৰি বুলি কয় ন নেপালীৰ খুকুৰি বুলি কয় ন এইটো পুখুৰীৰ লগত দুটা মইনা চৰাই আছিল মইনা চৰাই আছে এহলো অকণমান অসমীয়া ভাষা বুজি পাবলৈ অসুবিধা হৈছে তথাপি চাওক গাইছ হাতীয়ে গা ঘঁহাই গৈছে ইয়াতে মানে